Hello everyone, welcome back to my channel. নমস্কাৰ, মই সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। ভাগিনজনীয়ে লগ ধৰিলে তাই বোলে চিনেমা চাব যায়। এতিয়া এই গৰমত কেনেকৈ যাওঁ তাকে ভাবিছোঁ, কিন্তু মাহঁতেও যাব। কিন্তু আৰু কি আৰু এই গৰমত মুখ চুখ একদম কৰা হৈ গৈছে তাই, সেইকাৰণে ভাবিলোঁ অলপমান স্কিন কেয়াৰ কৰোঁ। দুটা বস্তুতে হৈ যাব, আপোনালোকেও ট্ৰাই কৰিব। কেনেকুৱা পায় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। স্কিন কেয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ হালধি আৰু গৰু গাখীৰৰ দৈ। সেই দুটা ভালদৰে মিক্স কৰি লগোৱাৰ আগত মই ফেচ ৱাছ বা চাবোনেদি মুখখন ধুই লৈছোঁ। তাৰপিছতহে এইটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও তেনেকৈ কৰিব, নহ'লে এইবিলাক ভালদৰে ৰিয়েক্ট নকৰে। কিন্তু এইবিলাক কৰি থাকোঁতে মোৰ ইচ্ছাৰে আকৌ চিনেমা চাব দেৰি হৈছে। কিমান যে ফোন কৰিছে, কমেও 10 বাৰমান ফোন কৰিছে। সেইকাৰণে মানে জল্দি কৰি পিনে আকৌ গা চা ধুই ওলালোঁ। এইফালে মা কামেই কৰি আছে, মাৰ হোৱাই নাই, কিন্তু মই আকৌ কি আৰু জল্দি কৰিব লাগে ন। এইফালে মাও ৰেডি হ'ল চিনেমা চাব যাবলৈ। তাৰপিছত চিনেমা হল যাই পাই 5 মিনিটমান বহিছোঁ চাগে। তাৰপিছত চিনেমা এইফালে ষ্টাৰ্ট দিলে, তাৰে অকণমান আপোনালোকক দেখাইছোঁ। আপোনালোকে বাৰু চালেনে নাই?